মোৰ অবিবাহিতা মাহী মাৰ অসুস্থতাৰ বাবে আমাৰ ঘৰলৈ আহিছিল। তেওঁ মোৰ আৰু দেউতাৰ ভালকৈ আলপৈচান ধৰিছিল। মোৰ মাহী ৰাতি দেউতাৰ কোঠালৈ গৈছিল আৰু তাৰ পৰাই কেতিয়াবা বিভিন্ন ধৰণৰ শব্দ শুনা গৈছিল। এদিন যেতিয়া দেউতা অফিচলৈ গৈছিল, মাহী মোৰ ৰুমলৈ আহিছিল। তেওঁৰ সৌন্দৰ্যই মোক ইতিমধ্যে আকৰ্ষণ কৰিছিল। আজি তোমাৰ দেউতা ঘৰত নাই, আহাচোন, তোমাৰ বাবেও কিবা এটা কৰি দিওঁ। এই কথা কৈ মাহীয়ে মোক তেওঁৰ শোৱা কোঠালৈ লৈ গ'ল আৰু তাৰ পিছত তেওঁৰ দুয়োটা উলিয়াই দিলে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। অনুগ্ৰহ কৰি শেষলৈকে শুনিব। মোৰ নাম ৰাহুল আৰু মোৰ বয়স 18 বছৰ হ'ল। মা ইতিমধ্যে 20 দিন হস্পিটেলত চিকিৎসাধীন হৈ আছিল। মাহী আমাৰ ঘৰলৈ এনেকৈ অহাটো সঁচাকৈয়ে এটা সকাহ আছিল। তেওঁ মোৰ মাৰ ঘনিষ্ঠ বান্ধৱী আছিল। তেওঁ মাতকৈও বেছি ধুনীয়া আছিল। মাহীয়ে আমাৰ ঘৰত থাকি আমাৰ ভাল যত্ন লৈছিল আৰু মাৰ যত্ন লৈছিল। এদিন ৰাতি আমি ৰাতিৰ আহাৰ খাই থাকোঁতে দেউতাই মোক মোৰ ৰুমলৈ যাবলৈ ক'লে। মই ড্ৰয়িং ৰুমত বহি দেউতাৰ মোবাইলটো চাব বিচৰাৰ বাবে তেওঁৰ কথা নুশুনিলোঁ। মই বহি ফোনটো চাই থাকোঁতে দেখিলোঁ দেউতাই মাহীক নিজৰ কোঠাৰ পৰা উলিয়াই আনিছে। মাহীক বৰ ধুনীয়া দেখিছে, যেন তেওঁ এইমাত্ৰ গা ধুই আহিছে। ইয়াৰ পিছৰ কেইদিনমান দেখিলোঁ যে দেউতাই মাহীক দেউতাৰ লগত ৰুমলৈ লৈ যায়। তেওঁলোকৰ মাজৰ সম্পৰ্কক লৈ মোৰ মনত বহুত প্ৰশ্ন উত্থাপন হ'বলৈ ধৰিলে। মা বিচনাত অসুস্থ হৈ পৰি আছিল আৰু মাৰ অৱস্থা দেখি মই চিন্তিত হৈ পৰিছিলোঁ। কিন্তু মাহী আৰু দেউতাৰ মাজত কি হৈ আছে সেয়া মোৰ বুজাৰ বাহিৰত। সেইদিনা দেউতাৰ কোঠাৰ পৰা অদ্ভুত শব্দ শুনি মই মোৰ ৰুমলৈ যোৱাৰ সলনি ড্ৰয়িং ৰুমত বহি মাহী ওলাই অহালৈ অপেক্ষা কৰিলোঁ। মই জানিছিলোঁ যে তেওঁ দেউতাৰ কোঠাৰ পৰা ওলাই আহিব, গতিকে মই বহি থাকিলোঁ। বহু সময়ৰ পাছত দেউতাৰ কোঠাৰ পৰা মাহী ওলাই আহিল আৰু তেওঁক বৰ ভাগৰুৱা যেন লাগিল। মাহীৰ শাৰীখনো অলপ ওলমি আছিল আৰু সম্পূৰ্ণ ঘামত তিতি গৈছিল। তেওঁ আন ক'তো নোচোৱাকৈ নিজৰ ৰুমলৈ গ'ল। মই ভাবিছিলোঁ মাহীয়ে কিয় দেউতাৰ ৰুমলৈ যায়, গতিকে মই তেওঁৰ পিছে পিছে তেওঁৰ ৰুমলৈ গ'লোঁ। যেতিয়া মই দুৱাৰখন খুলিলোঁ, মাহীয়ে নিজৰ কাপোৰবোৰ ঠিক কৰাত ব্যস্ত হৈ আছিল। দুৱাৰৰ ফালে ঘূৰি চোৱাৰ লগে লগে মোক দুৱাৰত থিয় হৈ থকা দেখি অলপ স্তম্ভিত হৈ পৰিল। মই মাহীক সুধিলোঁ, আপুনি মোৰ দেউতাৰ কোঠাত কিয় আছিল আৰু তাৰ পৰা কি অদ্ভুত শব্দ আহিছিল? তাৰ পিছত মাহীয়ে কিবা এটা ক'বলৈ ওলাইছিল। পিছফালৰ পৰা দেউতা আহি মোৰ কান্ধত হাত থৈ ক'লে, ৰাহুল, ৰাতি হ'ল, 11 বাজিছে আৰু তুমি এতিয়াও খোৱা নাই? তুমি মাহীক কিয় অপ্ৰয়োজনীয় প্ৰশ্ন কৰি আছা? ৰাতিৰ আহাৰ খোৱাৰ পিছত মই তোমাক তৎক্ষণাত তোমাৰ ৰুমলৈ যাব কৈছিলোঁ। তেতিয়াহ'লে তুমি কিয় হলত বহি আছা? কিন্তু দেউতাই মাহীক একো নক'লে। মই দেউতাক খং কৰি মোৰ ৰুমলৈ গ'লোঁ। ৰাতি মাহী আৰু দেউতাই একেটা কোঠাতে আছে নে নাই গম নাপালোঁ। ৰাতিপুৱা চাহ খাই থাকোঁতে দেউতাক মই নামাতিলোঁ, কাৰণ ৰাতি মাহীৰ সন্মুখত মোক মিছাতে গালি পাৰিছিল। আৰু যেতিয়া মোৰ দেউতাৰ ওপৰত খং উঠিছিল, সেই সময়ত মোৰ মাহীয়ে মোক বুজি পাই মোৰ ওচৰলৈ আহি মোৰ চুলিত হাত ফুৰালে। দেউতাই তেতিয়া মাহীৰ ফালে চাবলৈ ধৰিলে আৰু মাহীয়ে ক'লে, ৰাহুল, তুমি মোৰ ল'ৰাৰ দৰে আৰু মই জানো তোমাৰ নাকটো কিয় ৰঙা পৰি গৈছে। ৰাতি তোমাক মোৰ সন্মুখত গালি পাৰি দেউতাই তোমাক খং তোলালে। মাহীয়ে দেউতাক ক'লে যে এতিয়া ৰাহুল ডাঙৰ হৈ আহিছে, তাৰ লগত ডাঙৰ মাতেৰে কথা পতাটো ঠিক নহয়। আগতে দেউতাই মোক বহুবাৰ বকিছিল, কিন্তু তেওঁ কেতিয়াও দেউতাৰ মুখৰ পৰা চৰি কোৱা শুনা নাছিলোঁ। এইবাৰ দেউতাৰ মুখৰ পৰা চৰি শুনি মোৰ বৰ ভাল লাগিল আৰু ততাতৈয়াকে দেউতাক ক্ষমা কৰি দিলোঁ। ইয়াৰ পিছত আমি তিনিওজনে হাঁহিলোঁ আৰু কিছু সময়ৰ পাছত দেউতাই মাৰ কাৰণে ব্ৰেকফাষ্ট তৈয়াৰ কৰি নিজৰ টিফিন লৈ অফিচলৈ গ'ল। দেউতা যোৱাৰ পিছত মই মাহীৰ ৰুমলৈ গ'লোঁ। মই গৈ তেওঁৰ লগত কথা পাতিবলৈ ধৰিলোঁ আৰু দেখিলোঁ তেওঁৰ সৌন্দৰ্য তেওঁৰ ড্ৰেছত আৰু বেছিকৈ ফুটি উঠিছে। মাহী বৰ স্মাৰ্ট আছিল। তেওঁ মোক তেওঁৰ ৰুমলৈ অহাটো চাই আছিল আৰু তাৰ পিছত মোক কৈছিল, ৰাহুল, এতিয়া দুৱাৰত থিয় হৈ মোৰ সৌন্দৰ্যক লুকাই নাচাবা, ভিতৰলৈ আহা। মই মাহীৰ ফালে চাই থাকিলোঁ আৰু তেওঁৰ কোঠাটোৰ সকলো গোলাপৰ সুগন্ধিৰ বিয়পি পৰিল। সেই সুগন্ধিটো এটা প্ৰচণ্ড আকৰ্ষণ আছিল। মাহীয়ে চুটি কাপোৰ পিন্ধি থিয় হৈ আছিল আৰু তেওঁৰ গোলাপী ৰংটোৱে মোক তেওঁৰ ফালে টানি আছিল। মই তেওঁৰ সৌন্দৰ্যক ভালদৰে পৰ্যবেক্ষণ কৰি আছিলোঁ। তাৰ পিছত মাহীয়ে আকৌ মোৰ নাম দি মাতি ক'লে, ৰাহুল, তুমি সঁচাকৈয়ে মোৰ সৌন্দৰ্যৰ প্ৰতি মনোযোগ দিবলৈ আহিছানে? মাহী, তোমাৰ বাবে মোৰ মনত এটা প্ৰশ্ন আছে।
মই ইয়ালৈ আহিছোঁ কেৱল সেই প্ৰশ্নটো জানিবলৈ। তুমি ইমানবোৰ বেলেগ বেলেগ কথা কোৱা, কিন্তু তাৰ অৰ্থ মই বুজি পোৱা নাই। মাহীয়ে ক'লে, তুমি যি ক'ব বিচাৰা তাকেই কোৱা। তাৰ পিছত মই তেওঁক সুধিলোঁ যে মোৰ দেউতাৰ ওপৰত খং উঠিছিল। এই কথা তুমি কেনেকৈ গম পালা? মাহীয়ে মোৰ চুলিত হাত ফুৰাই ক'লে, ৰাহুল, তোমাৰ জন্মৰ পৰাই মই তোমাক চিনি পাওঁ। তোমাৰ স্বভাৱটো মই ভালকৈয়ে জানো। কেতিয়াবা সৰু সৰু কথাবোৰত বেছিকৈ চিন্তা কৰা আৰু কেতিয়াবা ডাঙৰ কথাবোৰ সহজে আওকাণ কৰা। মাহীৰ উত্তৰ শুনি মই আচৰিত হৈ পৰিলোঁ, কাৰণ তেওঁ মোৰ স্বভাৱৰ বিষয়ে যি ক'লে সেয়া একেবাৰে শুদ্ধ আছিল। মই যেতিয়া ৰুমৰ পৰা ওলাই যাবলৈ ধৰিলোঁ, মাহীয়ে মোক ৰখাই ক'লে, ৰাহুল, তুমি মোক অলপ সহায় কৰিবানে? মোৰ সোঁ ভৰিত পাৱেল পিন্ধিব লাগে আৰু ইয়াৰ বাবে মোক তোমাৰ সহায়ৰ প্ৰয়োজন। মই ক'লোঁ, ঠিক আছে। তেওঁ মোক তেওঁৰ পাৱেলডাল দিলে। মই তেওঁৰ ভৰিৰ ওচৰত বহিলোঁ। মই তেওঁৰ ভৰিত হাতখন লৰচৰ কৰাৰ লগে লগে মোৰ মনত এটা বেলেগ ঢৌ দৌৰি গ'ল। সেই সময়ত মই খৰধৰকৈ পাৱেলডাল পিন্ধালোঁ আৰু তাৰ পিছত লগে লগে কোঠাটোৰ পৰা ওলাই আহিলোঁ। মাহীৰ মাত শুনি ওলাই আহিলোঁ। তেওঁ মোক প্ৰতিদিনে মাৰ স্কুটিখন লৈ স্কুলত থৈ আহিছিল। মই মোৰ বেগটো তুলি লৈ ওলাই আহিছিলোঁ। তেওঁ ভাল কাপোৰ পিন্ধি ঘৰৰ পৰা ওলাই আহিছিল। মই সুধিলোঁ, মাহী, তুমি ক'ৰবাত যাবা নেকি? তেওঁ ক'লে, মই মাৰ্কেট যাম। মোৰ বাবে আৰু তোমাৰ মাৰ বাবে কিছু কাপোৰ কিনিব লাগিব। আমি কথা পাতি থাকোঁতেই স্কুল পালোগৈ। মোৰ ক্লাছ শেষ হোৱাৰ পাছত তেওঁ মোক নিবলৈ নাহিল। সেইবাবে মই খোজকাঢ়ি ঘৰ পালোগৈ। ঘৰ পাওঁতে দেখিলোঁ যে দেউতা এতিয়াও অফিচৰ পৰা অহা নাই আৰু মায়ে তেতিয়া তেওঁৰ বিচনাত পৰি আছে। মোৰ বৰ ভোক লাগিছে, সেয়ে মই মাহীক সুধিবলৈ গ'লোঁ, কিবা খাবলৈ আছে নেকি? যেতিয়া মই তেওঁৰ ৰুমলৈ যাওঁতে দেখিলোঁ দুৱাৰখন খোলা আছিল। আইনাৰ সন্মুখত থিয় হৈ তেওঁ নিজকে চাই আছে। তেওঁ বহুত ভাল আৰু দামী কাপোৰ কিনিছিল। বিচনাত বহুত সৰু সৰু কাপোৰ পৰি আছিল আৰু চুটি কাপোৰ এযোৰ পিন্ধি তেওঁ থিয় হৈ আছিল। তেতিয়া মই ক'লোঁ, মাহী, এইবোৰ কাপোৰ কিনিলা নেকি? তেতিয়া মাহীয়ে ক'লে, এইবোৰৰ কোনটো ড্ৰেছ মোৰ ওপৰত ভাল লাগিব? তেওঁ মোক বিচনাত বহিবলৈ দিলে আৰু নিজেই বাথৰুমলৈ গৈ কাপোৰ সলাবলৈ ধৰিলে। বাথৰুমৰ দৰ্জাখন অলপ খোল খাই আছিল, যাৰ মাজেৰে ভিতৰৰ অংশটো অলপ দেখা পাইছিলোঁ যদিও মোৰ দেখাটো ঠিক যেন নালাগিল। গতিকে মই চকু দুটা পিছলৈ ঘূৰাই আনিলোঁ। মাহীয়ে মোৰ সন্মুখত প্ৰায় 4বাৰকৈ কাপোৰ সলনি কৰিলে। ইয়াৰ পিছত শেষবাৰৰ বাবে বাথৰুমলৈ যোৱাৰ সময়ত হঠাৎ তেওঁ মোক চিঞৰি থকা শুনিলোঁ। তেওঁৰ মাতটো শুনি লগে লগে বাথৰুমলৈ গৈ দেখিলোঁ যে ভুলবশতঃ তেওঁৰ হাতেৰে শ্বাৱাৰটো খোল খাইছে, যাৰ বাবে তেওঁ পানীক ভয় খাইছে। মাহীয়ে মোক সাবটি ধৰিলে। বৰ ধুনীয়া আৰু কোমল স্পৰ্শ, মোৰ বৰ ভাল লাগিছিল। তেওঁ মোক শ্বাৱাৰ বন্ধ কৰিবলৈ কৈ আছিল। তেওঁ কোৱা কথাবোৰত মই গুৰুত্ব নিদিলোঁ। অৱশেষত মাহীয়ে মোৰ পৰা অলপ দূৰত্ব ৰাখি শ্বাৱাৰটো বন্ধ কৰি দিলে। যেতিয়া তেওঁ মোৰ পৰা আঁতৰি গ'ল, মই তেওঁ পিন্ধি থকা ড্ৰেছটোৰ বাবে তলৰ পৰা ওপৰলৈ চাবলৈ ধৰিলোঁ, কাৰণ পিন্ধি থকা ড্ৰেছটোত বহুত ধুনীয়া দেখা গৈছিল। যেতিয়া মই বাথৰুমৰ পৰা ওলাই আহিছিলোঁ, বাহিৰত দেউতাৰ মাত শুনিছিলোঁ। মই লগে লগে মাহীৰ কোঠাৰ পৰা ওলাই আহিছিলোঁ। যাওঁতে মাহীয়ে মোক সুধিলে, ৰাহুল, মই পিন্ধা ড্ৰেছবোৰৰ ভিতৰত কোনটো ড্ৰেছ মোৰ ওপৰত ভাল লাগে তাৰ উত্তৰ দিবলৈ নাপাহৰিবা। এতিয়া যিটো ড্ৰেছ পিন্ধিছা সেইটোত তোমাক আটাইতকৈ ধুনীয়া দেখা গৈছে। আৰু তাৰ পিছত মই কোঠাৰ পৰা ওলাই আহি দেউতাই দেখা পোৱাৰ আগতেই মনে মনে মোৰ কোঠালৈ গ'লোঁ। সেইদিনা ৰাতিৰ আহাৰ খোৱাৰ পিছত লগে লগে মোৰ কোঠালৈ গ'লোঁ। দেউতাৰ লগত কথা পাতিব নোখোজাৰ বাবে মই মোৰ ৰুমলৈ গ'লোঁ, কিন্তু টোপনি অহা নাই। মোৰ এনে লাগিল যে আমাৰ ঘৰত কিবা ভুল হৈছে। কোঠাটোৰ দুৱাৰখন অলপ খোলা আছিল যদিও দেউতাক ক'তো দেখা নগ'ল। মোৰ চকু মাহীৰ কোঠাটোলৈ গ'ল আৰু তাতো দুৱাৰখন অলপ খোলা আছিল। সেইদিনা দুপৰীয়া পিন্ধি থকা নাইট গাউনটোতে আছিল। মই সম্পূৰ্ণ ঘামত তিতি গৈ আছিলোঁ। দেউতাই ইমান দেৰিকৈ মাহীৰ ৰুমত কি কৰি আছে? ৰুমৰ পৰা ওলাই যাবলৈ ঘূৰিবলৈ আৰম্ভ কৰাৰ লগে লগে দেউতাৰ হাতখন মাহীৰ কান্ধত দেখা গ'ল। মই তাৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লৈছিলোঁ। দেউতা খৰধৰকৈ ওলাই আহিছিল আৰু মই আকৌ মাহীৰ ৰুমলৈ ভুমুকি মাৰিবলৈ ধৰিলোঁ। মই ভিতৰলৈ সোমাই দুৱাৰখন বন্ধ কৰি দিলোঁ। মাহীয়ে মোৰ ফালে চাই ক'লে, ৰাহুল, তুমি এতিয়াও শুৱা নাই? মই ক'লোঁ, মই শুব পৰা নাই, গতিকে তোমাৰ লগত আড্ডা দিবলৈ আহিছোঁ। মাহীয়ে ক'লে, ঠিক আছে। মোক তেওঁৰ কাষত বহিবলৈ বাধ্য কৰালে। মই মাহীক সুধিব বিচাৰিছিলোঁ, দেউতা ইয়ালৈ কিয় আহিছিল? মই তোমাক এটা প্ৰশ্ন সুধিব বিচাৰোঁ। তুমি ইমান ধুনীয়া, এতিয়াও কিয় বিয়া হোৱা নাই? তেওঁ হাঁহি হাঁহি ক'লে, ৰাহুল, মোৰ বিয়া নোহোৱাৰ কাৰণটো বৰ ডাঙৰ।
হয়তো তুমি এই কথাটো বুজিব নোৱাৰিবা। তুমি ভাবি লোৱা মই মোৰ পচন্দৰ ল'ৰা এটা পোৱা নাই, সেইবাবে মই এতিয়াও কুমাৰী। মই ক'লো, মাহী, তুমি মোৰ মাৰ ইমান ঘনিষ্ঠ বান্ধৱী, তোমাৰ নিশ্চয় এটা সময়ত অনুভৱ হৈছিল যে তোমাৰো এটা পৰিয়াল হ'ব লাগে। হঠাৎ তেওঁৰ মুখখন গম্ভীৰ হৈ পৰিল আৰু মই ক'লো, মোৰ এনে লাগে যেন তুমি কিবা এটা লুকুৱাইছা। তেওঁ ক'লে, তোমালোকৰ পৰিয়ালটোক মোৰ পৰিয়াল বুলি গণ্য কৰি নিজকে পতিয়ন নিয়াবলৈ চেষ্টা কৰোঁ, কিন্তু কেতিয়াবা স্বামীৰ প্ৰয়োজন অনুভৱ কৰোঁ। কিন্তু তুমি এইবোৰ কথা বুজি নাপাবা, কাৰণ তুমি এতিয়াও সৰু। মোৰ জীৱনত এজন মানুহ থাকিব লাগে যিয়ে মোৰ যত্ন লয় আৰু মোক মৰম দিয়ে। তেওঁৰ কথা পাতি থাকোঁতে মোৰ হাতত ধৰিলে। মই অনুভৱ কৰিলোঁ যে মাহী সদায় টিপটপত থাকে, সেইবাবেই দেউতাই মাহীৰ পিছা পৰে। তেওঁ আকৌ ক'লে, ৰাহুল, তুমি এতিয়া ডাঙৰ হৈছা। মই মাহীক ক'লোঁ, তুমি মোৰ পৰা কি বিচাৰিছা? তুমি মোৰ বাঢ়ি অহা বয়সৰ কথা কৈছা যে? তুমি বুজি নাপাবা, মই তোমাক সকলো বুজাব লাগিব। তাৰপিছত তেওঁ উঠি কোঠাৰ পৰা ওলাই গ'ল আৰু হাতত গাখীৰৰ গিলাচ এটা লৈ আহিল আৰু মোৰ ফালে আগবঢ়াই দিলে। এটা টেবলেটো দিলে আৰু ক'লে যে তুমি সঁচাকৈ ডাঙৰ হৈছা, এতিয়া তুমি নিজকে ডাঙৰ হোৱা যেন অনুভৱ কৰিবা। তাৰপিছত তেওঁ মোক সাবটি ধৰিলে। মই ভাবি পোৱা নাই কি কৰোঁ। ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে দেখিলোঁ মাহী মোৰ ওচৰতে শুই আছে। তেওঁ চুটি কাপোৰ পিন্ধি আছে। ৰাতিপুৱা দেউতা অফিচলৈ গ'ল। তাৰপিছত দুপৰীয়া মই মাহীৰ ৰুমলৈ গ'লোঁ। এতিয়াও তেওঁ সাজু হৈ ফোনটো চাই আছিল। মই তেওঁৰ ওচৰলৈ যাওঁতে মোক ৰখাই ক'লে, মোৰ ওচৰলৈ অহাৰ আগতে এটা কাম কৰিব লাগিব। দেউতাক মোক বিয়া কৰাবলৈ পতিয়ন নিয়াব লাগিব। তোমাৰ দেউতাৰ বাবে এজনী ভাল পত্নী আৰু তোমাৰ যত্ন লোৱা এজনী মাতৃৰ প্ৰয়োজন। যদি মই এই ঘৰত স্থায়ীভাৱে থাকিব পাৰোঁ, তেন্তে তোমাক আৰু তোমাৰ দেউতাক সদায় সুখী কৰি ৰাখিম। এতিয়া তুমি ডাঙৰ হৈছা। তোমাৰ দেউতাৰ নিসংগতাৰ বেদনা তুমি বুজি পোৱা উচিত। মাহী বৰ বুদ্ধিমান আছিল। তেওঁ দেউতাৰ দৰেই মোকো সুখী কৰাৰ কথা ভাবি আছিল। মই মাহীক কৈছিলোঁ যে মই তেওঁক মোৰ মা হোৱাটো নিবিচাৰোঁ। তাৰপিছত তেওঁ মোক ভাবুকি দিছিল আৰু কৈছিল যে যদি তুমি তোমাৰ দেউতাক মোক বিয়া কৰাবলৈ নোকোৱা, তেতিয়া মই তোমাৰ দেউতাৰ আগত ৰাতি ঘটা সকলো কথা ক'ম। মই তেওঁৰ কথাত হাঁহিছিলোঁ। তেওঁ মোৰ হাঁহিৰ কাৰণ বুজি পোৱা নাছিল। মই ক'লোঁ, মাহী, তুমি যদি মোৰ দেউতাক কিবা কোৱা, তেন্তে তেওঁ তোমাক বিশ্বাস নকৰে। বিপৰীতে তেওঁ তোমাক এই ঘৰৰ পৰা বাহিৰ কৰি দিব। তাৰপিছত খঙেৰে দেউতাক ফোন কৰিলোঁ। মিনিটতে দেউতা মাহীৰ কোঠাত সোমাই আহিল। তেওঁক দেখি মাহীয়ে দেউতাক ক'বলৈ ধৰিলে যে মই মাহীৰ লগত বেয়া কাম কৰিলোঁ। কিন্তু দেউতাই তেওঁ কোৱা কথাবোৰ বিশ্বাস নকৰিলে। তেওঁ ক'লে, ৰাহুলে সকলো জানে। তুমি কিহৰ বাবে ইয়ালৈ আহিছা? তুমি ৰাহুলক তোমাৰ স্বাৰ্থপৰতাৰ বাবে ব্যৱহাৰ কৰিছা। মই বাৰে বাৰে দেউতাক আৰু মাহীক একেলগে ৰুমলৈ যোৱা দেখিছিলোঁ। মই দেউতাক সুধিলোঁ যে ৰুমত মাহীৰ লগত কি কৰিছিল। তাৰপিছত তেওঁ মোক ক'লে যে মাৰ ড্ৰেছিং কৰিবলৈ ৰাতি মাহীক মাতিছিলোঁ। চিঞৰা মাতটো মাৰহে আছিল। মাহীৰ দেউতাৰ প্ৰতি একপক্ষীয়া মৰম আছিল আৰু সেইবাবেই তেওঁ আজিলৈকে বিয়া হোৱা নাছিল। আৰু সিহঁতৰ বন্ধুত্ব যাতে ভাঙি নাযায়, তাৰ বাবে দেউতাই মাৰ পৰা মাহীৰ সত্য লুকুৱাই ৰাখিছিল। বন্ধুৰ অসুখৰ সুযোগ লোৱাৰ উচিত হ'বনে ভুল বুলি তেওঁ কেতিয়াও ভবা নাছিল। মাৰ জীৱন শেষ হ'বলৈ ওলাইছে বুলি ভাবি তেওঁ দেউতাক বিয়া কৰাবলৈ ষড়যন্ত্ৰ ৰচনা কৰিছিল। যেতিয়া দেউতাই তেওঁক বিয়া কৰাবলৈ অস্বীকাৰ কৰিছিল, তেতিয়া মোক ফান্দত পেলাবলৈ চেষ্টা কৰিলে। মই ভয় খাইছিলোঁ যে মাহীয়ে মোৰ লগত ৰাতি কিবা ভুল কৰিলে। গতিকে মই দেউতাক ফোন কৰি সকলো কথা ক'লোঁ। তেতিয়া দেউতাই মোক ক'লে, মাহীয়ে তোমাক একো কৰা নাই, কাৰণ তাইৰ মোৰ প্ৰতি মৰম আছে। তাই মোক ফান্দত পেলাবলৈ সেই টোপনিৰ বড়িটো আনিছিল, কিন্তু মই নাখালোঁ। সেয়েহে তাই সেই বড়িটো তোমাৰ ওপৰত ব্যৱহাৰ কৰিলে। দেউতাই বহুত সাৱধানতাৰে নিজৰ সংসাৰখন বচালে। মাহীয়ে বান্ধৱীৰ অসুখৰ সুবিধা লৈ দেউতাক মৰম কৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু মাৰ বেয়া সময়তো দেউতাই মাৰ হাত এৰি যোৱা নাছিল। পত্নীৰ কাষত থিয় হৈ আছিল। মাৰ বন্ধুৱে বন্ধুত্বত বিশ্বাসঘাতকতা কৰিছিল। বন্ধুত্ব এনেকুৱা হ'ব লাগে যে ই আপোনাক বেয়া সময়ত সহায় কৰে আৰু বেয়া সময়ত নিজৰ লাভ বিচাৰি নুফুৰে। ধন্যবাদ।